रायजोआव आरोबाव मोनसे गिख्रंथाव जाथाय हराव सासे 19 बोसोर बैसोनि हिनजावसाखौ जिनाहारि खालामनानै बुथारनायनि सन्देह उदालगुरिनि हरिसिंगा खाग्रायाव बे बुथारनाय जाथाया जादों आब्दुल आशिक मुंनि सासे सुबुङा हरिसिंगानि खाथालगुरियाव सासे इटा भाटायाव खामानि मावग्रा हिनजावसाखौ जिनाहारि खालामो आरो बुथारो। मनिर हुसैननि बियादै आब्दुल आशिकआ बुथारग्रा इटा भाटानि बिगोमा। बे जाथायखौ लानानै ओनसोलाव दुंहाव थासारि सोमजिदों। बे समावनो हरिसिंगा पुलिसआ हर गेजेराव दायनिगिरि आब्दुल आशिकखौ खायो। गुबुन फारसेथिं पस्टमर्टेमनि उनावसो जाथायनि सोमोन्दै आबुं फोरमायथि मोननाय जागोन होननानै पुलिसआ बुंथिदों। নাই আমি বিশেষ এটা খবৰ আমি এইমাত্ৰ অলপ আগতে পালোঁ আৰু আমাৰ গাঁৱতে ইয়াতে অৱস্থিত এটা ইটা ভাটি আছে মনিৰ হুছেইন নামৰ তেখেতৰ মালিকী স্বত্ব তেখেতৰ যি ইটা ভাটি এই ইটা ভাটিত এটা জঘন্যতম এটা ঘটনা আমি দেখা পালোঁ। যিটো ঘটনা আমাৰ আচলতে হৰিচিঙা অঞ্চলত আজিলৈকে এনেকুৱা ঘটনা আমাৰ হোৱা নাছিল। এজনী ছোৱালীক 19 বছৰীয়া ছোৱালীক তেওঁ ধৰ্ষণ কৰি হত্যা কৰা হ'ল আৰু এই খবৰটো পাই আমি যথেষ্টখিনি আচলতে শংকিত হৈছিলোঁ। এনেকুৱা ধৰণৰ ঘটনা আমাৰ এই অঞ্চলত আচলতে আজিলৈকে আমি হোৱা নাছিল। তো এই ক্ষেত্ৰত জড়িত ব্যক্তিজন ইতিমধ্যে সন্দেহ কৰা বা সন্দেহৰ আলমতে হওক যিকোনো কাৰণতে হওক আটক কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু এজন প্ৰভাৱশালী মনিৰ হুছেইন তেখেত নিশ্চিতভাৱে এজন প্ৰভাৱশালী ব্যৱসায়ী। আমি ভাবোঁ এই ক্ষেত্ৰত যাতে কোনো কাৰণতে যাতে দোষীয়ে আইনৰ সুৰক্ষাৰে হাৰি যাব নোৱাৰে তাৰ কাৰণে আৰক্ষীয়ে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু আমি এই অঞ্চলৰ ৰাইজ হিচাপে এই ঘটনাটোক এক বিশেষভাৱে আমি চাব লাগিব। যিহেতু আমি শংকিত হৈছোঁ এই অঞ্চলত যাতে আৰু এনেধৰণৰ ঘটনা যিহেতু আৰম্ভ হৈছে কোনো কালে নোহোৱা ঘটনা এটা, এই ক্ষেত্ৰত আমি এই ঘটনাটো আমি সহজভাৱে লোৱা নাই। আৰু এই ক্ষেত্ৰত আমি গোটেই স্থানীয় অঞ্চলত আমাৰ যিখিনি দল সংগঠন আছে ৰাইজ আছে আমি গোটেইখিনি বিষয়টো আমি আলোচনা কৰিম। আজি সন্ধিয়ালৈ আমি বহিম গাঁৱতো, কাৰণ এনেকুৱা ঘটনা ইয়াত হ'ব দিব নোৱাৰি। এই ঘটনাৰ আঁৰত কেনেকৈ কি জড়িত হৈ আছে, বিশেষকৈ ইটা ভাটি থকা যিসকল লোক তেওঁলোকৰ আচলতে বাহিৰৰ পৰা আহিছে নে ইয়াৰে গোটেইখিনি ঘটনা আমি আলোচনা কৰি নিশ্চিতভাৱে ৰাইজে এক সিদ্ধান্ত ল'ব এইসমূহৰ বিষয়ে। শ্ৰমিকৰ তেওঁ এজন ব্যৱসায়ী মানুহ। আমি এইমাত্ৰ কৈ উঠিছোঁ যে তেওঁ ব্যৱসায়ী মানুহ, শ্ৰমিক সুৰক্ষাৰ কথা আছে। 19 বছৰীয়া ছোৱালী এজন তাত আছে, পঢ়া শুনাৰ কথা তাত থাকে। আমি সৰু কণ ল'ৰা ছোৱালীও দেখা পাওঁ। এই ধৰণৰ তেওঁলোকক সুৰক্ষাৰ কাৰণে কি ব্যৱস্থা কৰিছে, এটা ইটা ভাটিত কেনেধৰণৰ কি সুৰক্ষা ব্যৱস্থা লাগে, এই ব্যৱস্থাবিলাক আচলতে তেওঁলোকে কৰিছে নে নাই। এই য'ত অৱস্থিত হৈ আছে এই ভাটিসমূহ এইবোৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত এইসমূহ একচুৱেলি হয় নে নাই, তেওঁলোকে যিখিনি চৰকাৰীভাৱে নীতি নিৰ্দেশনা পালন কৰিব লাগিছিল তেওঁলোকে পালন কৰিছে নে নাই। আৰু ইয়াত থাকিলে আমাৰ এই অঞ্চলটো কেনেধৰণৰ সুৰক্ষিত হ'ব, ইয়াত থাকিলে আমাৰ অঞ্চলটোলৈ পুনৰ এনেধৰণৰ ঘটনা হ'ব নেকি, এই গোটেই বিষয়টো আচলতে আলোচনাৰ বিষয়। আৰু এই আলোচনাখিনি আমি অঞ্চলৰ সচেতন ৰাইজ হিচাপে আমি এই অঞ্চলৰ দল সংগঠনৰ লগত লৈ এই ঘটনাটোৰ লগত আমি কেনেধৰণে আৰু পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিলে এই ঘটনা ৰোধ কৰিব পাৰি আলোচনা কৰিম নিশ্চিতভাৱে। আৰু লগতে আমি পুনৰাবৃত্তি কৰোঁ যে আইনৰ সুৰক্ষাৰ মাজেৰে যাতে দোষীয়ে হাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবই লাগিব। শ্ৰমিকসকলক যি ধৰণৰ সুৰক্ষা দিব লাগে, বিভিন্ন কাৰণত আজি আচলতে পেটৰ দায়ত তেওঁলোক আহিছিল, পেটৰ দায়ত কাম কৰিব আহিছিল। পেটৰ দায়ত কাম কৰিব অহা এটা পৰিয়ালৰ এজনী কণমানি ছোৱালীক যদি এনেধৰণৰ ধৰ্ষণ কৰি দিব পাৰে, এনে জঘন্য ঘটনা কৰিব পৰাজন কেতিয়াও নিশ্চিতভাৱে ক্ষমাৰ যোগ্য নহয়। আৰু তেওঁক কেনেধৰণে তেওঁৰ এতিয়া আচলতে প্ৰকৃতিক তেওঁৰ এনেধৰণৰ যি চাৰিত্ৰিক প্ৰকৃতি তেওঁ নিশ্চিতভাৱে মালিক পক্ষই নিশ্চিত জানিব লাগিছিল। যি নহওক গোটেই ঘটনাটোৰ ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ। শ্ৰমিকজনক পৰিয়ালটোক উপযুক্ত তেওঁলোকক ক্ষতিপূৰণৰ কথা আছে। লগে আন যাতে ঘটনা এই ধৰণৰ বিক্ষিপ্ত ঘটনা নহয় তাৰ প্ৰতিও আমি নিশ্চিতভাৱে লক্ষ্য ৰাখিম। হত্যাকাৰীজন আপোনাৰ ইটা ভাটাটোৰে মেনেজাৰ আছে। আমি কৈছোঁ যে হত্যাকাৰী আচলতে ইটা ভাটাৰ মালিকৰ ভাতিজা বুলি শুনিছোঁ আৰু প্ৰভাৱশালী ব্যক্তি
যিহেতু আৰু এই প্ৰভাৱ তেওঁৰ কিবা এটা প্ৰভাৱৰ বলত যাতে তেওঁ হাৰি যাব নোৱাৰে এই ক্ষেত্ৰত কিন্তু আমি নিশ্চিতভাৱে লক্ষ্য ৰাখিম আমি কেতিয়াও যাব দিব নোৱাৰিম আমি মনিৰ হুছেইন তেখেত আৰু আমি এতিয়ালৈকে নহওঁ যে তেওঁক যিটো আটক কৰিছে আৰু আটক কৰি সন্দেহৰ ভিত্তিত আটক কৰাজন তেওঁ ভাতিজা বুলি কৈছে আৰু যিহেতু তেওঁ এজন বিশেষভাৱে তেওঁ এজন যথেষ্ট আৰ্থিকভাৱে সচ্ছল ব্যক্তি আপোনালোকে নিশ্চিতভাৱে জানে এনেধৰণৰ প্ৰভাৱশালী ব্যক্তিসমূহে বিভিন্ন ধৰণৰ জঘন্য ঘটনা কৰাৰ পিছতো কিন্তু আইনৰ সুৰঙাই দি হাৰি যায় তো আমি এই ক্ষেত্ৰত কিন্তু তীক্ষ্ণ দৃষ্টি ৰাখিম আৰক্ষী বিষয়ক আমি আজি এটা দল আহিব আমাৰ ইয়াৰে ৰাইজৰ আৰু তেওঁলোকক আমি এই বিষয়ে তেওঁলোকক আমি নিশ্চিতভাৱে দাবী উত্থাপন কৰিম গঠন কৰি থাকক ভাড়াটো এই কালি আমাৰ 5টা 5:30 মান বজাত মোৰ ছোৱালীটো বাটা এটা মেনেজাৰ আছিলে আশিক আব্দুল আশিক বুলি কয় এই এটা মোবাইল কিনি দিছিলে মোৰ ছোৱালীক এই কালি 5টা 5:30 পিছত ছোৱালীটো আমাৰ ভাড়াৰ পৰা নাই আমি পোৱাতে আমি হৰিচিংগা থানাৰ অফিচাৰ গৈছে অফিচাৰ গৈ পেলাই মোক ভাড়াৰ পৰা আনিছে আনি পেলাই এটা এজাহাৰ লিখছে যেহেতু চুকুৰি তোমাৰ কি হয় মই কৈছোঁ মোৰ ছোৱালী হক তোমাৰ ছোৱালী তো ৰাতি মৰি গৈছে ক'ত মৰিছে মই কৈছোঁ সুধিছোঁ ক'ত মৰিছে কৈছে এই ঘাগৰা এই নদীৰ কিনাৰত মাৰি পেলাই থৈ দিছে বুজিছোঁ কোনে মাৰিছে আশিকে মাৰিছে তে আশিক ক'ত দিয়ে ক'লে আশিকক মই এৰেষ্ট কৰি লৈ আহিছোঁ আশিক এতিয়া লগাবত আছে আশিক কোন হয় আশিক মালিকৰ ভাই হয় আশিকে কি কৰে মেনেজাৰ কৰে কিহৰ মেনেজাৰ ভাটা ইটা ভাটাৰ মেনেজাৰ কৰে ক'ত আছে এইটো ইটা ভাটাটো ক'ত আছে ইটা ভাটাটো কঠলগুৰি অঁ এতিয়া আপুনি ডেড বডিটো লগ পালে নাই নাই আমি দেখা পোৱা নাই এতিয়ালৈকে আমি পুৱাত 8টাত আহি ইয়াত 8টা 7:30 8টা মান বজাত আহিছোঁ এতিয়ালৈকে আমি থানাতে আছোঁ আমি ডেড বডিও পোৱা নাই এতিয়ালৈকে ডেড বডি ক'ত বুলি কৈছে ডেড বডি সেইটো কৈছে এই উজালকুৰি মেডিকেলত আছে কিয় মাৰিছে গম পাই নেকি কিয় আমি গম নাপাওঁ এনেকৈ মাৰিছে কিবা শত্ৰুতা আছিলে আপোনালোকৰ আমি কি ক'ম 2-3 দিন ধৰি কথা পাতি আছে মোবাইলৰ লগত আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ নগাঁও ইয়াতে আপুনি ইটা ভাটাত কাম কৰাকৈ আছিলে অঁ আপোনাৰ ইয়াতে ৰুমত থাকে ইয়াতে অঁ ভাড়াতে থাকোঁ কেইজন ল'ৰা ছোৱালী আপোনাৰ ল'ৰা ছোৱালী 4জন 3টা ছোৱালী এটা ল'ৰা যিজনী ঢুকালে তেখেতে কিমান বছৰ 19 বছৰ 5 মাহ পঢ়া শুনা কৰি আছিল নে পঢ়া শুনা কৰিছে কোন ক্লাছত ক'ৰ স্কুল এইটো স্কুলটো আমাৰতো তাতে হয় নগাঁৱত ছোৱালীজনীৰ নাম কি হয় ছোৱালীজনী চুকুৰি খাতুন এতিয়া কি বিচাৰিছে আপোনালোকে এতিয়া আমি নেই বিচাৰিব লগা ইমান ছোৱালীটো আমাৰ ইমান আমি কষ্ট কৰি পেলাই পালিছোঁ হে আমাৰ ছোৱালীটো নি পেলাই সি মাৰি পেলাই দিলে এতিয়া আইন যিটো হয় আইনৰ কাৰণে ভাল যিটো আমাৰ এনেকুৱা লাগে আৰু আপুনি ক'ত কাম কৰিছিলে ক'ৰ ইটাৰ ভাটাত কাম কৰিছিলে আমি হেৰি কঠলগুৰি চকত এইটো মনিৰ দাৰ ভাষা ইয়াতে কাম কৰিছোঁ হৰিচিঙা থানাত এজন ব্যক্তি উপস্থিত হয় ABI ভাটাৰ স্বত্বাধিকাৰী ইছলাম কুৰেশ্বি তেখেতে আহি জনায় যে তেওঁৰ ভাটাৰে যিজন মেনেজাৰ আছিলে আব্দুল আশিক বুলি তেওঁ ভাটাৰেতেই কৰ্মৰত এগৰাকী লেবাৰৰ ছোৱালীক 19 years old ছোৱালীক মাৰ্ডাৰ কৰা বুলি তেওঁ খবৰ দিয়ে আৰু তাৰপিছত যিহেতু আছামীজন লগতে আছিলে তেওঁক লৈ পেলাই আমাৰ পুলিচ টীম লগে লগে পিঅ'লৈ ৰাওনা হয় আমাৰ জিলাৰ SSP ছাৰে নিজে পিঅ'ত গৈছে ৰাতি ছাৰে গৈ পেলাই বডিটো তাৰ পৰা ৰিকভাৰ হৈছে বৰহলা নদীৰ ছাইডত জংঘলত পেলাই থৈছিলে তাৰ পৰা ৰিকভাৰ হৈছে আৰু ৰিকভাৰ কৰাৰ পিছত বডিটো আমি পোষ্টমৰ্টমলৈ পঠাইছোঁ আৰু তাৰপিছত আছামীক আমি সোধপোছ কৰোঁতে গোটেইখিনি কথা তেওঁ স্বীকাৰ কৰিছিলে তেওঁ মাৰ্ডাৰ কৰিছিলে তেওঁ মেৰিড হয় আছামী এজন মেৰিড হয় 26 years old মেৰিড এটা বাচ্চা আছে নামটো আব্দুল আশিক ঘাগৰা বঙালীগড়ৰ হয় আৰু কেছটোত আমাৰ এজন মূল সাক্ষী আছে তেওঁ গোটেই বস্তুটো তেওঁ যিহেতু মানে এই ছোৱালীজনীক তেওঁ নগাঁৱলৈ ড্ৰপ কৰাৰ প্লেন কৰিছিলে ছোৱালীজনীৰ লগত তেওঁৰ অবৈধ সম্পৰ্ক বুলি আমি এতিয়া তদন্তকালত গম পাইছোঁ ছোৱালীজনীক তেওঁ নগাঁৱত কালি ড্ৰপ কৰাৰ কথা আছিলে তো তেওঁ এখন গাড়ী ভাড়া কৰিছিলে ছোৱালীজনীক ড্ৰপ কৰিবলৈ আৰু সেই অনুযায়ী তেওঁ হৰিচিঙা ৰেলৱে ষ্টেচনৰ পৰা এই গাড়ীখনত উঠি পেলাই ওদালগুৰিলৈ গৈ থকা অৱস্থাত তেওঁলোকৰ মাজত তৰ্কাতৰ্কি হৈছিলে আৰু সেই অনুযায়ী যিজন গাড়ীৰ চালক আছিলে ড্ৰাইভাৰজনে তেওঁ অমান্তি হ'ল তেওঁলোকক নগাঁও নিবলৈ কাৰণ তেওঁ সুবিধা পাইছে নিবলৈ একৰ্ডিংলি আহি পেলাই তেওঁ মানুহজনৰ ঘৰৰ ওচৰত এই আছামীক ঘৰৰ ওচৰত তেওঁলোকক ড্ৰপ কৰি দিয়ে 8মান বজাত পৰৱৰ্তী সময়ত তেওঁলোকে
সেই আছামীজনে ড্ৰাইভাৰজনক ফোন কৰি পেলাই জনাই যে মই মাৰ্ডাৰ কৰিছোঁ আৰু তেওঁ ডিঙি চেপি মাৰ্ডাৰ কৰা বুলি গম পাইছোঁ। ৰেপ কৰা বুলি এতিয়ালৈকে আমি কোনো ইণ্ডিকেশ্যন পোৱা নাই আৰু 19 years। আমি পোষ্টমৰ্টমত আমি মেডিকেল এক্সামিনেশ্যনৰ গোটেইখিনি কথা লিখি দিছোঁ। যদি কিবা তেনেকুৱা আহে আমি সেইখিনি ছেকশ্যনো এড কৰিম। কিন্তু পিতৃ মাতৃয়ে অভিযোগ কৰিছে আপোনালোকে তেওঁলোকক নজনোৱাকৈ পোষ্টমৰ্টেমত পঠিয়াইছে ডেড বডি। ৰাতি কৰা নাই, জনোৱা হৈছে তেওঁলোকক। মেনেজাৰে অলৰেডি মেনেজাৰে ইনফৰ্ম কৰিছে, কৰা পেলাইহে পোষ্টমৰ্টমত পঠোৱা হৈছে। জনোৱা হৈছে নাই, তেনেকুৱা অভিযোগটো নহয়। তেওঁলোকে জনোৱা হৈছে নাই, তেওঁলোকে তেনেকুৱা নহয়। News Desk Report, NBT Live.